দাদা ক'ত যাব নেকি ইমান ৰেডি হৈ কিনে ক'ৰবাত যাব নেকি Hello, what is up people? Welcome to another vlog. আৰু আজি অলপ শ্বপিং কৰিব যাম শ্বপিং মানে বৰষুণ দি আছে মোৰ লগত এটা পঞ্চো আছে আপোনালোকে দেখিছে চাগে পঞ্চো মানে ৰেইনকোট টাইপৰ এটা বস্তু হয় মই আপোনালোকক পিন্ধি কেনে দেখাম তো পঞ্চোটো মই আৰু এটা ল'ম বুলি ভাবি আছোঁ লগৰ এটাও কৈ আছে তাকো লাগে বুলি কিন্তু মই দুটা ৰাখিম বুলি ভাবি আছোঁ এটা ঘৰত থম এটা গাড়ীত থাকিব তো পঞ্চো ল'ব গৈ আছোঁ আৰু এটা বেকপেক ল'ব গৈ আছোঁ তাৰ কাৰণে আমি গৈ আছোঁ ডিকেথলন এইচাইডে দেৱ ভাই ড্ৰাইভিং মুড তো মই আৰু দেৱ ভাই আৰু বিকাশ ভাই কেইটা ল'ম বিকাশ ভাইও কিবা কিনিব বোলে তো বলক গৈ থাকোঁ আমি পঞ্চো কিনিব আজি ডিকেথলন বলক What are you saying? At the time. ক'ত আছা ভাই আমি আহি পালোঁ ভাঙাগড় ব্ৰিজ তুমি আহা ওলাই আহা বিকাশ ভাইক ফোন কৰিলোঁ বিকাশ ভাই আহি আছে আৰু আমি বিকাশ ভাইৰ ঘৰৰ ওচৰত পালোঁ আৰু মানে ভাঙাগড় পালোঁ I'm at the place, baby, it's not right. It's not right, no. তো বিকাশ ভাইৰ ঘৰৰ ওচৰত আহি পালোঁ তো এতিয়া ৰখি আছোঁ বিকাশ ভাই আহাৰ লৈ তো আহি লওক বিকাশ ভাই তাৰপিছত আমি ওলাই যাম ডিকেথলন তো চাই থাকিব গোটেই ভিডিঅ' আহি পালে মানুহটো আহি পালে একদম নিয়ন জিলিকি আহি আছে আজি বাপৰে তো বিকাশ ভাইক ল'লোঁ আৰু এতিয়া গৈ আছোঁ আমি ডিকেথলন আৰু ডিকেথলন ক'ত আছে আপোনালোকে যদি জানিব খুজিছে তেতিয়াহ'লে গুগল কৰিব পাৰে স্পেলিংটো গমেই পাব টাইটেলত থাকিব স্পেলিং আৰু ডিছক্ৰিপশ্যনতো দি দিম বাৰু মেপৰ লোকেশ্যন তো গৈ কেনে দেখাই আছোঁ গোটেইখিনি তো চাই থাকক চব স্পনচাৰ নেকি ভাই ডিকেথলনৰ স্পনচাৰ নহয় দেই একো স্পনচাৰ নহয় এতিয়ালৈ হোৱা নাই ইমানখিনি অকাত Going insane. Got a problem to fix, can we face it tonight? Face it tonight, oh. No way though. Maybe I can't let go. Maybe I thought you'd take my side, my side. No way though. You never think it through. One more round and I'm going down tonight. Baby, you're worth the fight. ডিকেথলন এইটোৱে হ'ল এয়াৰপৰ্টৰ ৰাস্তা এই চাইডে গ'লে চিধা গ'লে এয়াৰপৰ্ট আৰু লেফ্ট চাইডে গুচি গ'লে একলেণ্ড ৰাণী যোনটো ৰাস্তা তাৰ ঠিক এইখিনিতে আছে তিনিআলিটোতে আছে ডিকেথলন আৰু এইটো হ'ল ডিকেথলন বেক চাইডে যোনটো দেখা পাই আছে এইটো হ'ল ডিকেথলন এতিয়া আমি ডিকেথলনৰ ভিতৰত সোমাম আৰু এইটো নৰ্থ ইষ্টত এখনেই আছে আৰু ইয়াত চব টাইপৰ স্পৰ্টছৰ বস্তু পোৱা যায় ট্ৰেকিং হওক ৰানিং হওক বাস্কেটবল ক্ৰিকেট নহয় ক্ৰিকেট যি আছে চব স্পৰ্টছ পোৱা যায় ইয়াতে আৰু নৰ্থ ইষ্টত এখনেই আছে এতিয়া ভিতৰত যাওঁ আৰু মই পিছে পঞ্চো কিনিব আহিছোঁ পঞ্চো আৰু এখন বেগ ল'ম তো ভিতৰত যাওঁ ভিতৰত যাই কেনে চাওক কি যদি আৰু কিবা ভাল পাওঁ লৈ ল'ম বাৰু এই দুটা টাৰ্গেটত আহিছোঁ এতিয়া ভিতৰত যাওঁ আৰু আপোনালোকক দেখাওক কি কি আছে তো চাই থাকক গোটেই ব্লগ ফাইনেলি আহি গ'লোঁ ডিকেথলনৰ ভিতৰত আৰু এতিয়া বেগ ল'ম বুলি ভাবিছিলোঁ যোনটো সেইটোৱে প্ৰথম দেখা পাই গ'লোঁ আৰু বাকীখিনি চিনেমেটিক শ্বটত দেখা হ'ব আৰু ডিকেথলনৰ ভিতৰখিনিও চিনেমেটিক শ্বটত দেখাই আছোঁ তো চাই থাকক গোটেইখিনি তো মই যোনটো বেগৰ কথা কৈ আছিলোঁ আপোনালোকক এইটোৱে বেগ 199ত পাই আছোঁ আৰু বিকাশ ভাই এটা ল'ব বিকাশ ভাই কি কৰিবা মই ল'ম বুলি ভাবি আছোঁ কিন্তু কেমেৰাটো মানে কি হয় ডাইৰেক্ট এইটো টাইপত দি সোমালে বেছি ভাল হ'লে মানে নহয় লগাই থাকিব লাগে সোমাই থাকিব লাগে সেইটো হয় হ'ব আৰু উপায় নাই কিন্তু মই লৈ আছোঁ এটা সস্তা মই লৈ ল'ম মই সেই কাৰণে নলওঁ বাৰু কেমেৰাৰ কাৰণে লোৱা নাই এনেই লৈ আছোঁ আৰু মোক লাগে বহুত কিবা আনি ভৰাব লাগেতো তো চাই থাকক তো যি দুটা বস্তু বিচাৰি আহিছিলোঁ সেই দুটা বস্তু ফাৰ্ষ্ট ৰ'তে আছে এইটো পঞ্চো এটা পঞ্চো যোনটো আৰু যে অভিনৱে যে পিন্ধি কিনে যাদু দেখাই থাকে সেইটো এটা পঞ্চো আৰু বেক চাইডে যোনটো বেগ এইটো লৈ ল'লোঁ আৰু পঞ্চোটো ইয়াতে আছে দুটা ফাৰ্ষ্ট ৰ'তে আছে তো লৈ লওঁ আমি দেখাই আছোঁ গোটেইখিনি চিনেমেটিক শ্বটত তো চাই থাকোঁ গোটেইখিনি তো ইয়াত
ইয়াতে খুব এটা ভাল বস্তু ইয়াত সব ডিপাৰ্টমেণ্ট হিচাপে আছে আৰু যেনেকৈ ৰানিঙৰ কাৰণে আছে ট্ৰেকিঙৰ কাৰণে আছে ছুইমিঙৰ কাৰণে আছে সব ডিপাৰ্টমেণ্ট আছে আৰু সব ডিপাৰ্টমেণ্টৰ প্ৰাইচবোৰ মিনিমাম প্ৰাইচবোৰ লিখা আছে সব জেগাত সেইটো ভাল বস্তু তো চাওক গোটেইখিনি চাই থাকক গোটেই দেখাই আছোঁ Why are you playing? তো ইয়াত সব ডিপাৰ্টমেণ্ট আছে আৰু এইটো হ'ল ৰেকেট ডিপাৰ্টমেণ্ট ৰেকেটৰ লাইক লন টেনিছ টেবল টেনিছ সব ড্ৰেছৰ পৰা জোতাৰ পৰা এভৰিথিং এইটো ডিপাৰ্টমেণ্টত পোৱা যায় সব ডিপাৰ্টমেণ্টে আছে আৰু ডিকেথলনত আহি কিনে এটা বস্তু কি খুব ভাল লাগে ইয়াত এচি নাই কিন্তু ডাঙৰ ফেন আছে একদম ডাঙৰ ফেন কিমান ডাঙৰ দেখাই আছোঁ আপোনালোকক মই চাওক No rhyme or reason, no, it's not fair. It's not fair. এইমাত্ৰ যে ফেনকেইখন দেখালোঁ সেই ফেনকেইখনে আছে ইয়াত অকল আৰু ইয়াত এচি নাই আৰু এইখন ফেন কমে 8খনমান আছে 8খনে গোটেই ডিকেথলনখনত ঠাণ্ডা কৰি ৰাখিব পাৰে আৰু বতাহ দি থাকে আহিলে যাদু No, you said you were staying through the winter season, but you're not there. You're not there, no, no way though. Maybe I can't let go. এতিয়া মই আপোনালোকক ডিপাৰ্টমেণ্ট কি আছে এক চাইডৰ পৰা দেখাই যাই আছোঁ চিনেমেটিক শ্বৰ্টত তো আপোনালোকে চাওক এক চাইডৰ পৰা মই দেখাই যাই আছোঁ কিমান কিমান ডিপাৰ্টমেণ্ট আছে ইয়াত তো এক চাইডৰ পৰা চাই থাকক Maybe I thought you'd take my side, my side. No way though. You never think it through. One more round, I'm not going down tonight. Baby, you're worth the fight. দাদা ক'ত যাব নেকি ইমান ৰেডি হৈ কিনে ক'ৰবাত যাব নেকি মানে ফিচিং ৰোড আছে ফিচিং কৰিব যাব এই বেগটো মাছ ভৰাব ক'ৰবাত যাব চাগে ৰেডি হৈ আছে পুৰা ক'তবা যায় Baby, you're worth the fight. তো মোৰ যে এইটো চশমা দেখি আছে মই ইয়াৰ পৰাই লোৱা হয় ডিকেথলনৰ পৰা চিনেমেটিকত দেখা পাই আছোঁ এতিয়া দাম বাঢ়ি গৈছে দেখোন মই 1000 টকাত লৈছিলোঁ এতিয়া 2000 টকা হৈ গৈছে এইটো চশমাই খালি কালাৰ বেলেগ ইয়াত যেনেকৈ গ্ৰীণ এণ্ড হোৱাইট সিটো হয় ব্লেক এণ্ড হোৱাইট ইয়া তো সিটো 2000 টকা হৈ গৈছে তো দেখাই আছোঁ চাই লওক Baby, you're worth the fight. এটা পঞ্চ উঠাম আৰু এইটো এটা ল'লোঁ আৰু পঞ্চ এটা উঠাম আৰু পঞ্চটো লৈ ল'লোঁ তো বস্তুটো ল'লোঁ এতিয়া খালি পে'মেণ্ট বিলত অলপ প্ৰব্লেম হৈ গ'ল প্ৰব্লেম মানে কি কাৰ্ডো পে'মেণ্ট লোৱা নাই আৰু কেছো লোৱা নাই আৰু এপৰ পৰা লৈ আছে ডাইৰেক্ট গুগল পে'ও লোৱা নাই কি কৰি আছে ডিকেথলন এপটো ডাউনলোড কৰাৰ পিছত ফৰ্ম ফিল আপ কৰাৰ পিছতহে পে'মেণ্টটো হৈ আছে কেনেকৈ হৈ আছে মই দেখাই আছোঁ সেলফ সার্ভিস 199 ऐसे हो गया ना एक टू बैग स्कैन एंड पे हो गया 3 आइटम है हो गया ये केटा আছে তিনিটা স্ক্যান এন্ড পে হৈছে মানুষ है হয় ইয়েস এতিয়া আপুনি যদি বঢ়িয়া এতিয়া এইটো বাৰকোডটো দেখাই দিলা হ'ল তাতে না ওলাই আহিলোঁ ডিকেথলনৰ পৰা ল'লোঁ পঞ্চ আৰু বেগ এখন বিল কেনেকুৱা হ'ল দেখালোঁ কেনেকৈ বিল পে'মেণ্ট কৰিব লগা হৈছে আৰু সেইটোৱে আৰু ইয়াৰ পৰা ওলাওঁ তাৰপিছত চাওঁ কি কৰা তো ডিকেথলনৰ পৰা আহিলোঁ আপোনালোকে দেখিলে কেনেকৈ কি ল'লোঁ আৰু ইয়াতে আহোঁৱে আমি ডিকেথলন আহিলে ইয়াতে স্মক পৰ্ক আৰু স্মক চিকেন খায়ে যাওঁ আৰু ইয়াতে এতিয়া ৰখিছোঁ বহুত দিনৰ পিছত দেখিলোঁ আৰু আহিলোঁ দাদা তাতে তো দাদা পৰ্ক আছে কিনে আজি অঁ তো পৰ্ক আছে পৰ্ক খাম এতিয়া আৰু দেখাই আছোঁ চিনেমেটিক শ্বৰ্টত তো চাই লওক অকল 50 টকা দাম বাঢ়িছে নে 50 টকাই হৈ আছে হা 50 টকাই অঁ 50 টকাই আছে নহ'লে বহুতে লকডাউনৰ টাইমত মাংসৰ দাম বাঢ়া বুলি কয় বাঢ়াই দিয়ে ন দাদাই বাঢ়োৱা নাই কিন্তু তো 50 টকাতে আছে খাওঁ এতিয়া দেখাই আছোঁ চিনেমেটিক শ্বৰ্ট তাৰপিছত দীপৰ বিল হৈ কিনে ঘৰলৈ যাম আৰু এইখিনি কৈ কিনে Baby, you're worth the fight. বহুত দিনৰ
দিনৰ পিছত দাদাৰ আজি পৰ্ক মানে দাদাৰ ইয়াতে আহি কিনে পৰ্ক খাওঁ বহুত ডিকাথলন আহিলে ইয়াত খাওঁ আৰু আজৰা চাইড আহিলেতো খায়ে যাওঁ তো বহুত দিনৰ পিছত আজি খাম 50 টকাত এইখিনি কিন্তু টেষ্ট তামাম টেষ্ট তামাম একদম মজা তো খোৱা হ'ল আৰু ইয়াৰ পৰা ওলাইছোঁ এতিয়া দীপৰ বিল হৈ কিনে ঘৰত যাম আৰু ইয়াতে ভিডিঅ'টো এণ্ড কৰিম আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰিব কিয় কাৰণে মোৰ ইয়াত ৰেচিঅ' দেখায় 71% নট ছাবস্ক্ৰাইবাৰ ভিউৱাৰ আছে মোৰ লগত তো আপোনালোকে যদি আহিছে ছাবস্ক্ৰাইব কৰিয়ে যাব আৰু যদি ভাল পায় আৰু ভিডিঅ'টো এইখিনি কৈ কিনে ৰাখিছোঁ